আপোনালোকক সকলোকে M.H GK চেনেললৈ স্বাগতম। আজি আমি আপোনালোকৰ কাৰণে 50টা মান ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব আৰু আমাৰ চেনেলটোক লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আহক আমি পলম নকৰাকৈ মেইন পইণ্ট লৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল 2024 চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱস উদযাপনৰ মুখ্য অতিথি কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি ইমানুৱেল মেক্ৰন। 2024 চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱস উদযাপনৰ মুখ্য অতিথি আছিল ইমানুৱেল মেক্ৰন। ইয়াৰ পিছৰ প্ৰশ্ন, শ্ৰীৰাম জন্মভূমি কমপ্লেক্সত ৰামলালা বিৰাজমানৰ বাবে প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ 22 জানুৱাৰী 2024 চনত। শ্ৰীৰাম জন্মভূমি কমপ্লেক্সত ৰামলালা বিৰাজমানৰ বাবে প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী 22 জানুৱাৰী 2024 চনত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল টাটা গ্ৰুপে শেহতীয়াকৈ কোনখন ৰাজ্যত এটা অৰ্ধপৰিবাহী ছেমি কণ্ডাক্টৰ নিৰ্মাণ কাৰখানা বিকশিত কৰাৰ কথা ঘোষণা কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি অসম। টাটা গ্ৰুপে শেহতীয়াকৈ অসম ৰাজ্যত এটা অৰ্ধপৰিবাহী ছেমি কণ্ডাক্টৰ নিৰ্মাণ কাৰখানা বিকশিত কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন, 2024 চনৰ জানুৱাৰী মাহত নিম্নলিখিত কোন বিশিষ্ট শিল্পীক গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ ডি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। 2024 চনৰ জানুৱাৰী মাহত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ 1969 চনত। অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় 1969 চনত স্থাপিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ কোনগৰাকী ব্যক্তিক ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি নাহিদ আফ্ৰিন। নাহিদ আফ্ৰিনক ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনজন ব্যক্তি অসম সৌৰভ বঁটা 2024 প্ৰাপ্তকৰ্তাৰ ভিতৰত তালিকাভুক্ত নহয়? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি A.R. ৰহমান। A.R. ৰহমান অসম সৌৰভ বঁটা 2024 প্ৰাপ্তকৰ্তাৰ ভিতৰত তালিকাভুক্ত নহয়। ইয়াৰ পিছৰ প্ৰশ্ন, 2024-25 অসম বাজেটত উল্লেখ কৰা কোনটো যোজনাৰ অধীনত 25,000 তীৰ্থযাত্ৰীক ৰাম মন্দিৰলৈ পঠোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ পূৰ্ণতীৰ্থ যোজনা। 2024-25 অসম বাজেটত পূৰ্ণতীৰ্থ যোজনাৰ অধীনত 25,000 তীৰ্থযাত্ৰীক ৰাম মন্দিৰলৈ পঠোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, 63 সংখ্যক বড়ো সাহিত্য সভা অসমৰ ক'ত অনুষ্ঠিত কৰা হয়? 63 সংখ্যক বড়ো সাহিত্য সভা অসমৰ ক'ত অনুষ্ঠিত কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি বকো। 63 সংখ্যক বড়ো সাহিত্য সভা অসমৰ কামৰূপ জিলাৰ বকোত অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল নিম্নলিখিত কোনে অসমৰ সাহসী লাচিত বৰফুকন নামৰ শীৰ্ষক কিতাপখন লিখিছে? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ অৰূপ কুমাৰ দত্ত। অৰূপ কুমাৰ দত্তই অসমৰ সাহসী লাচিত বৰফুকন নামৰ শীৰ্ষক কিতাপখন লিখিছে। ইয়াৰ পিছৰ প্ৰশ্ন, শেহতীয়াকৈ আম মহোৎসৱ 2024 ক'ত উদ্বোধন কৰা হৈছিল? শেহতীয়াকৈ আম মহোৎসৱ 2024 ক'ত উদ্বোধন কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ। শেহতীয়াকৈ উত্তৰ প্ৰদেশত আম মহোৎসৱ 2024 উদ্বোধন কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনখন ঠাইত আটাইতকৈ দীঘলীয়া নগৰীয়া সুৰংগ প্ৰকল্পৰ ভেটি স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি মহাৰাষ্ট্ৰ। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰত আটাইতকৈ দীঘলীয়া নগৰীয়া সুৰংগ প্ৰকল্পৰ ভেটি স্থাপন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, শেহতীয়াকৈ বহনক্ষম উন্নয়ন লক্ষ্য ভাৰত সূচকাংক 2023-24 কোনে প্ৰকাশ কৰিছে? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ নীতি আয়োগ। শেহতীয়াকৈ বহনক্ষম উন্নয়ন লক্ষ্য ভাৰত সূচকাংক 2023-24 নীতি আয়োগে প্ৰকাশ কৰিছে। ইয়াৰ পিছৰ প্ৰশ্ন, 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ক'ত অনুষ্ঠিত কৰা হৈছিল? 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ক'ত অনুষ্ঠিত কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি ডিফু।
50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ডিপুত অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ ক'ত 125 ফুট দৈৰ্ঘ্যৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ ডি যোৰহাট। অসমৰ যোৰহাট জিলাত 125 ফুট দৈৰ্ঘ্যৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰে কোনটো দিনক সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হয়। কেন্দ্ৰীয় চৰকাৰে কোনটো দিনক সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ 25 জুন। কেন্দ্ৰীয় চৰকাৰে 25 জুন তাৰিখে সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল 18 সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে। 18 সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি ওম বিৰলা। 18 সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে ওম বিৰলাক নিৰ্বাচিত কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা স্কুল ইন এ বক্সৰ পদক্ষেপটো উত্তৰ পূবৰ কোনখন ৰাজ্যৰ বানপীড়িত শিশুৰ সৈতে জড়িত। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি অসম। শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা স্কুল ইন এ বক্সৰ পদক্ষেপটো উত্তৰ পূবৰ অসম ৰাজ্যৰ বানপীড়িত শিশুৰ সৈতে জড়িত। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল নিম্নলিখিত কোনগৰাকী ব্যক্তিক 33 সংখ্যক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ প্ৰভা বৰ্মা। প্ৰভা বৰ্মাক 33 সংখ্যক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন এঞ্জেলা মাৰ্কেলক 2023 চনত ইউনেস্কোৰ শান্তি বঁটাৰে সন্মানিত কৰা হয়। তেওঁ আছিল। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ জাৰ্মানীৰ প্ৰাক্তন চেঞ্চেলৰ। এঞ্জেলা মাৰ্কেলক 2023 চনত ইউনেস্কোৰ শান্তি বঁটাৰে সন্মানিত কৰা হয়। তেওঁ আছিল জাৰ্মানীৰ প্ৰাক্তন চেঞ্চেলৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কোনটো গ্ৰহত সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে। কোনটো গ্ৰহত সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি শনি। শনি গ্ৰহত সৰ্বাধিক প্ৰাকৃতিক উপগ্ৰহ আছে। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কোন বছৰত গেলিলিয়ে প্ৰথমবাৰৰ বাবে টেলিস্কোপৰ সহায়ত চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি 1609 চনত। 1609 চনত গেলিলিয়ে প্ৰথমবাৰৰ বাবে টেলিস্কোপৰ সহায়ত চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন প্লুটোক কেতিয়া বামন গ্ৰহ বুলি কোৱা হয়। প্লুটোক কেতিয়া বামন গ্ৰহ বুলি কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি 2006 চনত। 2006 চনত প্লুটোক বামন গ্ৰহ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰথমখন হাইস্কুল কটন কলেজিয়েট স্কুল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ প্ৰথমখন হাইস্কুল কটন কলেজিয়েট স্কুল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন এ 1835 চনত। 1835 চনত অসমৰ প্ৰথমখন হাইস্কুল কটন কলেজিয়েট স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কোনখন জিলাত ফাট বিহু উদযাপন কৰা হয়। কোনখন জিলাত ফাট বিহু উদযাপন কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ লখিমপুৰ। লখিমপুৰ জিলাত ফাট বিহু উদযাপন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমৰ কোনখন চহৰক ভ্ৰাম্যমাণ থিয়েটাৰৰ হলিউড বুলি কোৱা হৈছে। অসমৰ কোনখন চহৰক ভ্ৰাম্যমাণ থিয়েটাৰৰ হলিউড বুলি কোৱা হৈছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ পাঠশালা। অসমৰ পাঠশালা চহৰক ভ্ৰাম্যমাণ থিয়েটাৰৰ হলিউড বুলি কোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন সাধাৰণতে ভাৰতীয় নৱজাগৰণ পিতৃ বুলি কাক গণ্য কৰা হৈছিল। সাধাৰণতে ভাৰতীয় নৱজাগৰণ পিতৃ বুলি কাক গণ্য কৰা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন এ ৰাজা ৰামমোহন। ৰাজা ৰামমোহন ৰয়ক ভাৰতীয় নৱজাগৰণ পিতৃ বুলি গণ্য কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো প্ৰাণীক বৈদিক যুগত অঘূৰ্ণ বুলি গণ্য কৰা হয়। নিম্নলিখিত কোনটো প্ৰাণীক বৈদিক যুগত অঘূৰ্ণ বুলি গণ্য কৰা হয় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ এ গৰু। গৰুক বৈদিক যুগত অঘূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল আৰ্যসকলে প্ৰথমে ভাৰতৰ ক'ত বাস কৰিছিল। আৰ্যসকলে প্ৰথমে ভাৰতৰ ক'ত বাস কৰিছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ সপ্তসিন্ধু। আৰ্যসকলে প্ৰথমে সপ্তসিন্ধুত বাস কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল।
ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ মহম্মদ বিন কাছিম ভাৰত আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী আছিল মহম্মদ বিন কাছিম ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতীয় ইতিহাসত পৌৰসভা সমিতি গঠন কৰা প্ৰথম শাসক কোন আছিল ভাৰতীয় ইতিহাসত পৌৰসভা সমিতি গঠন কৰা প্ৰথম শাসক কোন আছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি চন্দ্ৰগুপ্ত মৌৰ্য ভাৰতীয় ইতিহাসত পৌৰসভা সমিতি গঠন কৰা প্ৰথম শাসক আছিল চন্দ্ৰগুপ্ত মৌৰ্য ইয়াৰ পিছৰ প্ৰশ্ন মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতিৰ প্ৰস্তাৱ গৃহীত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ চৰ্দাৰ বল্লভভাই পেটেল মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতিৰ প্ৰস্তাৱ গৃহীত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনৰ সভাপতিত্ব কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ইয়াৰ পিছৰ প্ৰশ্ন বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি ৱাৰেন হেষ্টিংছ বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনে 1821 চনত বংগৰ সাপ্তাহিক বাতৰি কাকত সংবাদ কৌমুদী আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ ৰাজা ৰামমোহন ৰয় ৰাজা ৰামমোহন ৰায়ে 1821 চনত বংগৰ সাপ্তাহিক বাতৰি কাকত সংবাদ কৌমুদী আৰম্ভ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন চিলাৰায়ে কিমান চনত আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল চিলাৰায়ে কিমান চনত আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন এ 1562 চনত 1562 চনত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ ডি 1492 চনত কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনজন ইংৰাজ নাবিকে 1580 চনত জলপথেৰে প্ৰথম বিশ্ব ভ্ৰমণ কৰিছিল তলৰ কোনজন ইংৰাজ নাবিকে 1580 চনত জলপথেৰে প্ৰথম বিশ্ব ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ব অপশ্যন নম্বৰ এ ফ্ৰান্সিছ ড্ৰেকে 1580 চনত জলপথেৰে প্ৰথম বিশ্ব ভ্ৰমণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন 500 আৰু 100 টকীয়া কাগজী মুদ্ৰা বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰা হয় ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি 8 নৱেম্বৰ 2016 চনত 500 আৰু 100 টকীয়া কাগজী মুদ্ৰাৰ বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰা হয় 8 নৱেম্বৰ 2016 চনত ইয়াৰ পিছৰ প্ৰশ্ন নাথুলা পাছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত নাথুলা পাছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ ছিকিম নাথুলা পাছ ভাৰতৰ ছিকিম ৰাজ্যত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল তলৰ কোনটো অঞ্চল কফি আৰু চাহ বাগিচাৰ বাবে বিখ্যাত তলৰ কোনটো অঞ্চল কফি আৰু চাহ বাগিচাৰ বাবে বিখ্যাত সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি নীলগিৰি অঞ্চল কফি আৰু চাহ বাগিচাৰ বাবে বিখ্যাত ইয়াৰ পিছৰ প্ৰশ্ন দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা তলৰ কোনটো খণ্ডই সৰ্বাধিক গুৰুত্ব পাইছিল ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ অন্তৰ্ভুক্তকৃত বৃদ্ধি দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্তকৃত বৃদ্ধি খণ্ডই সৰ্বাধিক গুৰুত্ব পাইছিল ইয়াৰ পিছৰ প্ৰশ্ন হিন্দু মহাসভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল হিন্দু মহাসভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি 1915 চনত 1915 চনত হিন্দু মহাসভাৰ প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো অঞ্চলত ক্ৰান্তীয় তৃণভূমি উদ্ভিদ পোৱা যায় নিম্নলিখিত কোনটো অঞ্চলত ক্ৰান্তীয় তৃণভূমি উদ্ভিদ পোৱা যায় সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি মানাহ ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰান্তীয় তৃণভূমি উদ্ভিদ পোৱা যায় ইয়াৰ পিছৰ প্ৰশ্ন পদ্মপুৰাণ অসমীয়া ভাষাত কোনে অনুবাদ কৰিছিল পদ্মপুৰাণ অসমীয়া ভাষাত কোনে অনুবাদ কৰিছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ নাৰায়ণদেৱ পদ্মপুৰাণ অসমীয়া ভাষাত নাৰায়ণদেৱে অনুবাদ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনজন ৰজাই গৌড়েশ্বৰ উপাধি লৈছিল তলৰ কোনজন ৰজাই গৌড়েশ্বৰ উপাধি লৈছিল সুধিছে ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ চি ধৰ্মনাৰায়ণে গৌড়েশ্বৰ উপাধি লৈছিল ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ 1894 চনত। 1894 চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, বৰ্মন শালস্তম্ভ আৰু পাল বংশীয় ৰজাসকলে নিজকে কাৰ বংশধৰ বুলি দাবী কৰে? ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ বি নৰকা। বৰ্মন শালস্তম্ভ আৰু পাল বংশীয় ৰজাসকলে নিজকে নৰকা বংশধৰ বুলি দাবী কৰে। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, কোন দুখন দেশক মান্নাৰ উপসাগৰ দ্বাৰা পৃথক কৰা হৈছে? কোন দুখন দেশক মান্নাৰ উপসাগৰ দ্বাৰা পৃথক কৰা হৈছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ ডি ভাৰত আৰু শ্ৰীলংকা। ভাৰত আৰু শ্ৰীলংকা দেশক মান্নাৰ উপসাগৰ দ্বাৰা পৃথক কৰা হৈছে। আজিৰ ভিডিঅ'টিৰ একেবাৰে শেষৰ প্ৰশ্ন, ভাৰতৰ আনুষ্ঠানিক ৰাষ্ট্ৰদূত হিচাপে কাক জনা যায়? ভাৰতৰ আনুষ্ঠানিক ৰাষ্ট্ৰদূত হিচাপে কাক জনা যায় সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটি হ'ল অপশ্যন নম্বৰ এ ৰবীন্দ্ৰনাথ। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।